Hello guys, welcome to my Purana channel DJ Axom. Ahok, আজি আমি অলপ প্ৰাকৃতিক সৌন্দৰ্যলৈ গৈ আছো। গতিকেলৈ সেই মুহূৰ্তখিনি বহুত ফূৰ্তি হ'ব। তো এইটো আমাৰ ঘৰৰ ৰাস্তা। এতিয়া আমি এয়া ৰেডি হৈ আছো পুৰা গাড়ী ঘোঁৰা লৈ পুৰা ৰেডি। এতিয়া আমি যাম আৰু বলক আৰম্ভ কৰোঁ। এইটো হৈছে বালিপৰাৰ চাৰিআলি ট্ৰেফিক পইণ্ট। চিধা আমি যাম, চিধা অৰুণাচল যায় আৰু ৰাইট চাইডে যায় আপোনাৰ লখিমপুৰ ধেমাজি বিশ্বনাথ চাৰিআলি এইফালে যায় আৰু লেফ্ট চাইডে যায় আপোনাৰ ৰঙাপৰা। তো এইটো হৈছে বালিপৰা চাৰিআলি। আমি এতিয়া চিধা যাম। বেনাৰ দেখিছে টাউন বমমেলা চব এইটো ৰাস্তাই দিয়ে যায়। আমি এতিয়া গৈ আছোঁ আৰু স্কিপ নকৰাকৈ চাই থাকক, তাত গৈ কিছু এনজয় কৰিম। আমি এতিয়া এয়া দেখিছে অৰুণাচল সীমান্তত আৰু অৰুণাচললৈ আৰু বেছি দূৰ নাই। তো এয়া দেখিছে ভালুকপুং আমি আহি আমি আহি এয়া এখন হাতী গেট বুলি কয় আৰু নামেৰি এৰিয়া হাতী গেট। এয়া চাওক হাতী গেট। বৰ সুন্দৰ আৰু এটা দৃশ্য চালোঁ, যিটো আপোনালোকক আকৌ এবাৰ দেখাবলৈ মন গ'ল। তো গতিকেলৈ ভিডিঅ'টোতনো কিমান আপোনালোকে অকল ৰাস্তা অহা যোৱা সেয়া চাই থাকিব। তো গতিকেলৈ আহকচোন চাওঁ, কিন্তু ইমান সুন্দৰ জেগা দেখা পালোঁ যে DJ অসমে ৰখি পিনি আপোনালোকক দেখাবলৈ বাধ্য হৈ গ'ল। আহক আপোনালোকক দেখাই আছোঁ। এয়া চাওক কি সুন্দৰ জেগা, চাওক কি সুন্দৰ জেগা। এইয়া পাহাৰ, আমি তাত গৈ আছোঁ, গৈ পামগৈ আৰু আহি আছোঁ। প্ৰতিজন সদস্যৰে আমনি লাগি গৈছে। ৰাস্তাটো সঁচাই আজি বহুত দূৰ হৈছে, মানে বহুত দিনৰ মূৰত আহিছোঁ, সেইকাৰণে দূৰ লাগিছে। সেইকাৰণে সকলোৰে মানে বাছ ভেগতিয়ে বহুত বেলেগ হৈ গৈছে। চাওকচোন পাই গৈছোঁহি। এয়া পাছ বনাবৰ কাৰণে চবৰে কাৰ্ডবিলাক লৈ আহিছোঁ। তো পাছটো বনাই লওঁ। আহক আমি গেটেদি এতিয়া এণ্ট্ৰি কৰিম আৰু পাছটো বনাই লওঁ প্ৰথমতে। তো ফাইনেলি লাগিল 10-15 মিনিটমান, কিন্তু পাছখন লৈ আহিলোঁ। এখন পাছ লৈ আহিলোঁ। এতিয়া বলক ভিতৰলৈ যাওঁ আৰু পুৰা এণ্ট্ৰি মাৰি দিলোঁ, একদম পুৰা পিছফালে। এয়া আমি একদম পুৰা অৰুণাচলৰ ৰাস্তাত, আৰু এয়া এতিয়া আমি পাহাৰত গৈ আছোঁ। এতিয়া ফ্ৰণ্টত নহয়, এতিয়া খালি বেকত আপোনালোকক ভিউ দি যাম, পুৰা ভিউ দি যাম আৰু আপোনালোকে উপভোগ কৰক ভিডিঅ'টো। আৰু কেনে পায় কিন্তু কমেণ্টত জনাব। আৰু তাত গৈ ফূৰ্তি ফাৰ্তা কৰিবলৈ আছে বাৰু, ভিডিঅ'টো শেষ হ'ল বুলি নাভাবিব। জাষ্ট আপোনালোকক ভিউজবিলাক দি আছোঁ, কিমান সুন্দৰ সুন্দৰ ভিউজ। ফাইনেলি আপোনালোকে দেখিছে মই এতিয়া পূৰা অৰুণাচলৰ ভিতৰত, আৰু মোৰ চাৰিওফালে কেৱল পাহাৰ পাহাৰ পাহাৰ। মানে কি ক'ম, কিছু এনজয় ফিল কৰিছোঁ। আগতো বহুতবাৰ মানে আহিছোঁ, কিন্তু সেই গেটলৈকে প্ৰথম এণ্ট্ৰি হওঁতে যিখন গেট দেখাইছিলোঁ সেই গেটলৈকেহে আহিছিলোঁ, কিন্তু ভিতৰলৈকে আহি পোৱা নাছিলোঁ। আৰু পোৱা নাছিলোঁ মানে মেইন কথা, যেতিয়াই আহোঁ মানে কিবা পাছ নহয় ক'ভিডৰ কাৰণে এনেকুৱা ৰিজন লৈ সোমাব পৰা নাছিলোঁ।
আপোনালোকক পুৰা ভিউজ দেখাই আছোঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাব দেই। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা, আপোনালোকে অকণো স্কিপ নকৰাকৈ সুন্দৰকৈ চাওক। গোটেইখিনি আপোনালোকক দেখাম, যিমানখিনি পাৰোঁ, যিমান দূৰলৈকে যাব পাৰোঁ, সকলোখিনি আপোনালোকক দেখাই আছোঁ। টিপি চেক গেট, গাড়ী পলিউশ্যন আৰচি চব চেক কৰা হৈ গ'ল। এতিয়া আমি যাব পাৰোঁ আৰু। ৰাস্তাত পাথৰ পৰি আছিল চাগৈ, ৰাস্তাটো ব্লক হৈ আছিল। গাইছ, আমি ৱাটাৰপুল জেগা পাই গ'লোহি, একদম পূৰা অৰুণাচলৰ ভিতৰ, একদম চাৰিওফালে দেখিছে। বাকী কৈ থাকিম আৰু, কোৱাতকৈ আপোনালোকক দেখুৱাই বেছি এক্সাইটমেণ্ট লাগিব, হয় নহয়? আহক, এতিয়া আমি ৱাটাৰপুললৈ গৈ আছোঁ আৰু সকলোৰে মুখবিলাক চাই ধৰা পৰিছে চাগৈ। পাহাৰ আহিলে অলপ কথোপকথন বা চাৱনি সকলো অলপ সলনি হৈ যায়, কাৰণ ইয়াত GST বোলা বস্তুটো নাথাকে। তো গতিকেলৈ আহক, এতিয়া আমি ৱাটাৰপুললৈ গৈ থাকোঁ আৰু বেক কেমেৰা দি খালি ৰাস্তাটো দেখাম হা, ৱাটাৰপুললৈ কেনেকৈ যায়। আপোনালোক যদি কোনো অহা নাই তেওঁলোকে তেতিয়া জানিব পাৰিব। গতিকেলৈ মই নিজকে নেদেখাওঁ, বেক কেমেৰাত মই খালি ৱাটাৰপুলটোলৈ কেনেকৈ যায় মই দেখাই আছোঁ। এয়া ৰাস্তা এইফালেদি গৈ সেয়া ৱাটাৰপুল, মানুহ পূৰা সাঁতুৰি আছে দেখিছে। চাৰিওফালে পাহাৰ, এয়া জংঘল আৰু মাজতে এয়া ৱাটাৰপুল। পূৰা এনজয় মমেণ্ট হৈ আছে। এয়া ৰাস্তা, এইবিলাক ডেঞ্জাৰাছ ৰাস্তা। আহক, সাৱধানে নামিব লাগিব, নহ'লে একদম মুখ চুখ ভাঙি কি হ'ব ঠিক নাই। গতিকেলৈ ইয়াত দৃশ্য, এইখন নদী আৰু এয়া চাওক, এয়া ৱাটাৰপুল। আমি বৰ্তমান আছোঁ এতিয়া টিপি ৱাটাৰপুলত আৰু ইয়াত বহুত সুন্দৰ আৰু আপোনালোকক বেক কেমেৰাত এবাৰ দেখাবলৈ মই চেষ্টা কৰিম হা। মজা লাগিছে আৰু কেইজনে ডিজে পুৰণা চেনেলে কেইজন
যাবলৈ বহুত ঠাণ্ডা লাগিছে, বহুত সময় হৈ গ'ল, এতিয়া যাওঁ আৰু 4টা বাজিলে। ব'লক। আপোনালোকে গোটেই ভিডিঅ'টো দেখিলে কিমান এনজয়মেণ্ট কৰিলোঁ, কিমান ফূৰ্তি কৰিলোঁ। লাষ্টত কি হ'ল জানে, ঘৰৰ পৰা দহাই ক'লোঁ মোৰ কাৰণে এক্সট্ৰাকৈ কাপোৰ কানি আনিবা, কাৰণ তাত ৱাটাৰপুল আছে, যেতিয়া সাঁতুৰিমেই, আহিছোঁ যেতিয়া পানীত খেলিমেই, পানীৰ লগত ধেমালি কৰিমেই, চব কৰা হৈ গ'ল। কিন্তু লাষ্টত DJ অসমৰ অৱস্থা কি হ'ল জানে, এয়া চাওক, এয়া DJ অসমৰ অৱস্থা হ'ল, বুজিছে। উপায় নাই, লুঙি পিন্ধি ঘৰ পামগৈ আৰু, বুজিছে। তো গতিকেলৈ আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, কিন্তু কমেণ্টত আপোনালোকে জনাবই কেনে পালে গোটেইখিনি চাই। আৰু যদি মোৰ ভিডিঅ'টো সঁচাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবই। আৰু নতুন কোনোবা ব্যক্তিয়ে যদি চাই আছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু অল প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবাৰে মোক বহুত অনুপ্ৰাণিত জগাব। তো গতিকেলৈ আপোনালোকে কেনে পালে নিশ্চয় মোক জনাব আৰু ছাবস্ক্ৰাইব কৰিব। তো ফাইনেলি আমি আজি অৰুণাচলৰ ইমানেই মানে এনজয়মেণ্টখিনি ইমানেই আছিলে। এতিয়া আমি ঘৰলৈ উভতি আছোঁ আৰু এয়া আমাৰ গাড়ীত লাষ্ট টাইম আকৌ এটা হেভি চিয়াৰ। তো বাই বাই। ভিডিঅ'টো সকলোৱে চাব আৰু কেনে পালে জনাবলৈ নাপাহৰিব। কমেণ্ট বোলা বস্তু এটা আছে, তাত আপোনালোকে কমেণ্টত প্লিজ আপোনালোকে টাইপ কৰি জনাব। বাই বাই।